Hello and good morning guys, welcome back to my YouTube channel Sastha Vlogger. আৰু যাবা আলছো আজি হল অষ্টমী চাকি দিয়া আজি সেৱা এটা কৰি মা দুৰ্গা আপোনালোকৰ সবৰে ভাল হওক ফাইনালি আহি পেলো কথাছা গুছি এসক মানুহ 1 লাখ মান মানুহ হৈছে আজি বিশ্বাসে হোৱা নাই চকুত ইমান মানুহ হ'ব বুলি ভাবা নাছিলো কথাছা গুছিত দুৰ্গা পূজা মানুহ হৈছে কিছু বলক মেইন মণ্ডপলৈ আগে যাওঁ এসক মানুহৰ ভিৰ এই ভিৰৰ মাজত ঘূৰি যাব লাগিব ঠিকা গলতে চেক কৰি গৈ যাই যিটো বুজিছো বলক যাওঁ আগে সেৱা কৰিলোঁ মাগুৰিখাত আহিছোঁ যেতিয়া পূজালৈ এসক মাছৰি পুৰি নগৰে কথা ওপৰতে আছে এই সব নম্বু আমাৰ মন কিন্তু আৰু আগত আছে কেইটামান লাগিছোঁ লগৰ ছোৱালী আৰু ল'ৰাকো লগ পালোঁ বহুত ভাল লাগিল আজি সেৱা কৰিলোঁ এতিয়া বোলো হ'ব যাম মন বহুত আৰু আগত চব মানুহ এই ভিৰত সেৱা কৰি কিবা খাইছোঁ চব সবাই নদী বেলেগ গলতে পিছে থৈ দিয়ে তথাপি আগে আছোঁ বলক আৰু খোজাওগে যাওঁ খোজকৈ আহি পালোঁ লাহেকৈ মন্দিৰ ভিতৰ কৰিলোঁ চব মূৰ্তিটো কি ধুনীয়া বনাইছে আৰু চব মানুহ বহুত মানুহ এইবাৰ তলত লৈ যাওঁ অলপ ফুৰোঁ পৰিৱেশ খাই লওঁ বহুত আগতে আছিলোঁ কিন্তু লগটো খোৱা নাছিলোঁ বহুত মানুহ এসক নাম্বাৰ কাৰণে মই নামি যাওঁ তাৰপিছত পাঠশালাকো যোৱা কথা মনে কৰি আছে পাঠশালা যাম বুলি চ' লেটছ গো গাইজ পাঠশালা যাম ফাইনেলি আহি গ'লোঁ পাঠশালা এসব পাঠশালাতো বহুত মানুহ আজি ঠগি দিয়া না অষ্টমী আজি চবে সেৱা কৰিব আহি গৈছে চ' আমিও আহি গৈছোঁ পাঠশালাৰ মণ্ডপটো সেইফালে অলপ দূৰত ইবাৰি এসক মণ্ডপৰ মানুহ চিৰত দিছি পুৰি গৈছে পিঠি অলপ ৰেষ্ট ল'লোঁ মণ্ডপৰ তলত এসক মানুহ